সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আপোচবিহীন আমি যি আন্দোলন ঘোষণা কৰিছিলোঁ, আমি আজি ইয়াতে আমি ৰেল অৱৰোধৰ কাৰ্যসূচী সফল কৰিছোঁ। আমাক বেহুৰ দৰে বান্ধি ৰাখিছে পুলিচ প্ৰশাসনে। আমাৰ লোক আহিব দিয়া নাই। আমাৰ হাজাৰ হাজাৰ লোক আহি ৰেল ষ্টেচনত উপস্থিত হৈছে, কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাক এনেধৰণে আবদ্ধ কৰি ৰাখিছে পুলিচ প্ৰশাসনে। আমাক এতিয়াও চাৰিওফালৰ পৰা হাজাৰ হাজাৰ পুলিচে আমাক আহিব দিয়া নাই। আমাৰ হাজাৰ হাজাৰ ৰাইজ কিন্তু উপস্থিত হৈছে। গতিকে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ যে চৰকাৰক যে আমাৰ দাবী মানি লওক, জনজাতিকৰণ শীঘ্ৰে কৰক, নহ'লে অনাগত দিনত আহি থকা দিনত আমি এনেধৰণে ৰাইজক লৈ ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম। মানুহ হৈছে 10,000 মানুহ। আমি বিভিন্ন বাধাৰ স্বত্তেও ঘৰে ঘৰে যোৱাৰ পিছতো, বিভিন্ন ধৰণে ভয় ভাবুকি দিয়াৰ পিছতো আমি 10,000 মানুহ ইয়াত ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। অনাগত দিনত যদি এনেধৰণৰ কোনো হেৰি নকৰে, তেতিয়াহ'লে আমি ভৱিষ্যতে আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। এতিয়া বৰ্তমান কি জনাব চৰকাৰক? চৰকাৰক আহ্বান জনাম যে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ আমি বিচাৰিছোঁ। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যাতে আমাক সোনকালে এই দাবী মানি লয়। আজি আপোনালোকে যিটো ব্যৱহাৰ মানে মই দেখা নাই, সঁচাকৈ মোৰ 48 বছৰীয়া জীৱনত মই দেখা নাই আপোনালোকৰ আজি